Happy birthday to you. 500 টকা এটা দিছো আৰু নাজানো আবাহন নমস্কাৰ জনাইছোঁ সকলোকে। কি খবৰ বাৰু আপোনালোকৰ? এয়া দেখিছে নহয় মই কি কৰি আছোঁ? এয়া মই আমাৰ বাৰাণ্ডাখন অলপ মুচি আছোঁ। আজি অৱশ্যে মই এটা বিশেষ কাৰণতহে বাৰাণ্ডাখন এনেকৈ মুচি আছোঁ। কাৰণটো আপোনালোকে থাম্বনেইল চাই ধৰিব পাৰিছেই চাগে। কাৰণটো হৈছে আজি মোৰ মাজু বাৰ হেপী বাৰ্থডে'। বাৰ্থডেৰ কাৰণে যা যোগাৰ কৰি থাকোঁতে চিকুৱে সিহঁতৰ ঘৰৰ জলফাই গছডালৰ পৰা কেইটামান জলফাই লৈ আহিছে। আজিতো বাৰু জলফাইখিনি একোৱেই কৰিব নোৱাৰিম কাৰণ আজি বহুত কাম আছে, সেইকাৰণে এইখিনি মই এনেকৈ থৈ দিলোঁ। এইফালে আৰু দুদিনমান আগতে পাৰি থোৱা কেইটামান ঔ আছিল। এই ঔকেইটাৰ আজি আচাৰ বনাম বুলি ভাবিছোঁ। সেইকাৰণে ঔকেইটা প্ৰথমতে ধুই লৈছোঁ। তাৰপিছত ইয়াক সৰু সৰুকৈ ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত ঔখিনি বইল কৰি লৈ ইয়াক ৰ'দত ধুনীয়াকৈ মেলি দিছোঁ। ঔৰ আচাৰটো বাৰু সম্পূৰ্ণ হ'লে আমি আপোনালোকক নেক্সট ভ্লগত দেখুৱাম। আজিৰ আমাৰ ভ্লগটোৰ মেইন উদ্দেশ্য হৈছে বাৰ্থডে'। তো এতিয়া আপোনালোকক বাৰ্থডে'ৰ কাৰণে আজি কি কি যা যোগাৰ কৰিলোঁ সেয়া দেখুৱাম। এয়া বৰমা আহি ৰাতিৰ কাৰণে তামোল কাটিবলৈ লৈছে। এইফালে আকৌ দেউতাই এইটো ৰুম চাফা কৰি আছে। আজি ভকত আহিলে এই ৰুমটোতে প্ৰসংগ কৰিব। গাইজ আমি এতিয়া যাম কেক আনিবলৈ, মানে মাজু বাইদেউটোৰ বাৰ্থডে না আজিকালি কেক কাটিব। এতিয়া আমি কেক আনিব যাম। ভাত তাত খুৱাই নাৰাখচোন, আহি কিনে ভাত খাম। এতিয়া কেক চেক লওঁ। গাইজ আমাৰ লগত থাকক, চব দেখুৱাই আছোঁ, বাৰ্থডে দেখি আছোঁ, চব দেখি আছোঁ। ব'ল গাইজ আমি এতিয়া কেক আনিলোঁ। মানে কেক আনাৰ তাতে ভিডিঅ' দেখুৱাই নহ'ল, মানে বহুত ভিৰ হৈ আছিল, সেইবাবে কেকটো অনা হৈ গ'ল। পিছত কাটাওতেও দেখুৱাম, চাব পাৰি কেকটোও ৰখক। এইটো কেক অলপ পিছত খুলি দেখুৱাইছোঁ, আনবক্সিং কৰি এইখিনি দেখুৱাইছোঁ। তো গাইজ দেখুৱাইছোঁ অলপ পিছত। আজি মানে আমাৰ তাতে অলপ গীতা পাঠো পৰিব আৰু কেক কটা হ'ব। কেক কটাৰ পিছত বাৰ্থডে গাৰ্লকো দেখুৱাইছোঁ, কেকটো দেখুৱাইছোঁ। আমাৰ লগত এক লগত থাকক আৰু বাই বাই। বাৰ্থডে গাৰ্ল বাৰু এতিয়াতে আমি তাৰ মুখখন নেদেখোঁ। বাৰ্থডে গাৰ্ল ময়ে নহয় গাইজ, আমি দেখুৱাই আছোঁ নহয়। বাৰ্থডে গাৰ্ল আমি দিওঁ, আপুনি নহয়। য়েছ আমি দুয়েই বাৰ্থডে গাৰ্ল, দুয়ে মানে অকালেকে জন্ম হৈছোঁ আমি, সেইকাৰণে। য়েছ এয়া আমি ৰাজমাহৰ বাকলি গুচাই আছোঁ। ৰাতি ভকতক ভাতো খোৱা হ'ব, সেইকাৰণে আমি এতিয়াই সময় থাকোঁতে কামখিনি কৰি লৈছোঁ। এয়া বৰমাহঁতৰ দাদা আহি অলপ ডেক'ৰেশ্যন কৰিবলৈ লৈছে। এয়া আমি বেলুন ফুলোৱাত ব্যস্ত। হাই গাইজ, কি খবৰ? আজি Guys. আমাৰ সৰুৰ হেপী বাৰ্থডে। গাইজ এইটো হৈছে আমাৰ বাৰ্থডে গাৰ্ল, আৰু ইয়াত আমাৰ সেই চলি আছে, ডেক'ৰেশ্যন চলি আছে। আৰু এই মই পাকঘৰৰ ফালে লৈ যাইছোঁ। সেইটো কি হ'ল পথটো, এই আমাৰ মম্মী জি হে হাই বলো। আজি কি কি জি আজি কি আজি হেপী বাৰ্থডে। কাৰ হেপী বাৰ্থডে? আমাৰ মাজুটো ছোৱালী। হয় নেকি? অঁ হয় হয়। কিবা আপুনি ক'ব বিচাৰিছে নেকি? এনেই কম মানে কি ক'ম আৰু এতিয়া মানে মই ৰখি আছোঁ, বাপ বান্ধৱসকল আহিব এতিয়া। আপোনাৰ ফ্ৰেণ্ডবিলাক আহিব, মানে ৰখি আছে, ফ্ৰেণ্ডগিলা আহিব। আৰু এবাগে এইটো জুই ধৰি আছে, এইটো দিয়ে ৱাইজ গায়ব। অনলাইনত আনিছোঁ না, ৱাইটো গায়ব হৈ গৈছে গাইজ। হেপী বাৰ্থডে টু ইউ। এইটো হৈছে আমাৰ বাৰ্থডে গাৰ্ল। আজি সৰুৰ হেপী বাৰ্থডে বুলি অকণমান আমি সজোৱা মেলা কৰিলোঁ। এয়া আমাৰ হেপী বাৰ্থডে গাৰ্ল। আমি যি মানে ভিডিঅ'গিলা বনাওঁ, মানে এতিয়া এক্টৰগিলাখান চব যে ভিডিঅ'গিলা বনাওঁ, শ্বৰ্ট ফিল্মেই হওক বা কভাৰ ভিডিঅ'ই হওক, এইগিলাখান চব এডিট কৰা, ডাইৰেক্ট কৰা চব মাখান মানে আমাৰ এইজনীয়ে কৰে। এইজনীয়ে, তাইক আমি দেখুওৱা নাছিলোঁ আজিলৈ, বাট আজি আমি দেখুৱালোঁ। এইজনী হৈছে সেইজন যোনজনে চব কৰে। এয়া ডেক'ৰেশ্যন কৰাৰ পিছৰ অৱস্থা। এইফালে আকৌ আমাৰ মুনুৱে দালি বনাই আছে।
হাই ফ্ৰেণ্ডছ, সকলোকে নমস্কাৰ জনাইছোঁ। এতিয়া আমাৰ হেপী বাৰ্থডে সজোৱা মেলাখিনি হৈ গ'ল, আপোনালোকে দেখা পালে। এতিয়া আমাৰ পাকঘৰত খোৱা মেলা ৰন্ধা মেলা কামখিনি চুৰু হৈ আছে। হেপী বাৰ্থডে গাৰ্ল তাতু, এয়া জ্যোতিষিকা, এয়া নিকুমণি, এয়া আমাৰ মাজুমা, এয়া অনুজ। আগৰ ভিডিঅ'টোতো দেখা পাইছে, এই গোটেইকেইজন মোৰ ভণ্টিয়ে হয়। আৰু এইফালে এজন আছে, আহা এইজনী চিনি পাইছেনে বাৰু? এইজনী মোৰ লগত ভিডিঅ' বনোৱাত যে থাকে, এইজনীয়ে মোৰ ভণ্টি হয়, মাজুমাৰ ছোৱালী। খিনি আমি অদমে কৰিম বুলি আগবাঢ়িছোঁ। তাৰ আগতেই সমস্ত বাপ ভাই সকলোৰে মংগল কামনা কৰি আমি এটি প্ৰাৰ্থনাৰে সেৱা ধৰিছোঁ। হাই ফ্ৰেণ্ডছ, এতিয়া আমাৰ কেক কাটিব। এয়া তাতুমণি কেক কাটিব। ফ্ৰেণ্ডছ, আজি সৰু হেপী বাৰ্থডে বুলি মই হঠাৎ আহিলোঁ। এই বিশেষ মানে গিফ্ট অনা নাই আৰু তেওঁক আৰু কিনো দিম, মোৰ ফালৰ পৰা 500 টকা এটা দিছোঁ আৰু। বহুত বহুত ধন্যবাদ। নিপন দা, কিবা ক'বা নেকি অনুভৱ তোমাৰ? একদম বনোৱাত ব্যস্ত, কম দিয়া পিছে। নিকো কবি আৰু তাতুমণি বৈশ্যৰ হেপী বাৰ্থডেত আহি খুবেই ভাল লাগিছে। আৰু তাতুমণি বৈশ্যৰ ভৱিষ্যত জীৱন উজ্জ্বল হওক বুলি তাৰ কামনাৰে আমি হেপী বাৰ্থডে কৈছোঁ। হেপী বাৰ্থডে টু ইউ। বা বা, বহুত ভাল কথা। বৰমাই তুমি কি ক'বা? অ' বাইদেউ, ভাল হৈছেনে? অঁ, আপোনালোকে মোলৈ যে আকৌ বাৰ্থডে গিফ্ট নানিলে কিয়?